এতিয়া আপোনাৰ বেক কভাৰ আছে আপোনাৰ এইটো বেক কভাৰ পাইছোঁ ইয়াৰ লগত। হেল্ল' গাইছ, কি খবৰ আপোনাৰ? নিশ্চয় খবৰ পালোঁ। চাই আছে মানে বিবেক ব্লগাৰ। আজি এটা মোবাইল ল'লোঁ, কওকচোন আনবক্সিং কৰিম, দেখাই আছোঁ আপোনালোক। চাই থাকক আপোনালোকে কি মোবাইল হয় কি নহয়, দেখাই আছোঁ আপোনালোকক, আনবক্সিং কৰিম, চাব আপুনি। নতুন ল'লোঁ আজি, চাওক। এতিয়া আপোনাৰ বেক কভাৰ আছে আপোনাৰ এইটো বেক কভাৰ পাইছোঁ ইয়াৰ লগত। এইটো আচল মোবাইলটো এইটো চাওক আপোনালোকে। এইটো হয় আপোনাৰ ৰেডমি 13 Pro Plus। আপোনাৰ দেখাই আছে পিকচাৰটো চাওক, অন কৰি মোবাইলটো এতিয়া 1 2 3 আপোনাক দেখাই আছোঁ। মই এতিয়া এইটো কেমেৰা দেখাই আছোঁ, এইটো মই বেলেগ মোবাইল কেমেৰা কৰিছোঁ, বেলেগ কেমেৰা আছোঁ। আপোনাক কৈছিলোঁ মই নতুন মোবাইল ভিডিঅ' কৰি আছোঁ। এতিয়া চাওক আপোনালোকে কেনেকুৱা কেমেৰা পৰিস্থিতি চাওক। এইটো চাওক কেমেৰা, নতুন মোবাইলৰ কেমেৰা এইটো চাওক গাইছ, চাওক কোৱালিটি চাওক। এইটো ৰাতিৰ আন্ধাৰ চাওক, ধুনীয়া আপোনাৰ কেমেৰা, ৰাতি ধুনীয়া হ'ব। এইটো চাওক ৰাতিৰ কেমেৰা। এইটো ভাল লাগিছে যে ভিডিঅ'টো ভাল লাগিছে, যাতে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, একো নামিব। আজিলৈ বাই বাই, টেক কেয়াৰ।